खुलुमबाय नमस्कार मैं मिस टीन रॉयल इंटरनेशनल 2026 रिम्पी बरो फार्स्ट अफ ऑल मैं आज बहुत हैप्पी और प्राउड फील कर आसो जे मैं इमान एटा डांगर टाइटल तो विन कर आहिबले पाइছো और लगते मैं स्पॉटलाइट प्रोड्यूसर और रॉयल इंटरनेशनल को बहुत धन्यवाद जनालो कि मोक इमान एटा डांगर प्लेटफर्म दिसे जत मैं निजर कल्चर बड़ो कल्चर और होल नॉर्थ ईस्ट तो रिप्रेजेंट करबले पारिलो और मैं डॉक्टर ध्रुवज्योति शर्मा सारको खूबे धन्यवाद जनाइलो तेओ मोक इमान डांगर एटा प्लेटफर्म दिसे जत मैं निजर कल्चरक इमान भालके रिप्रेजेंट कर आहिलो और सर रणराजको बहुत धन्यवाद दिलो मैं बिकज तेओ मोक गाइड करिছিল और तेओर कारणे मैं आज जी হয় और मोर मार बहुत सपोर्ट करिছে मोक सरुर पराय डांगरলৈকে बहुत सपोर्ट करिले और बहुत माने जिमान मोर गाँवर मानुह आछे मोर फ्रेंड्स फैमिलीज सबे मोक बहुत सपोर्ट करिছে तेओर लगৰ सपोर्टर कारणे मैं आज इमान सक्षम হৈ পাইছো धन्यवाद। अच्छा এই টাইটেলটো কি আছিল? এইটো মানে মিস টিন ৰয়েল ইন্টাৰনেশ্যনেল টাইটেলটো মই পাইছো। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ৰঙিয়া। আজি গাঁৱৰ মানুহখিনি এনেকৈ তোমাক নিব আহিছে কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে মানে মই এক্সপ্ৰেছ কৰিব পৰা নাই ইমান ভাল লাগিছে। আৰু কিমান দেশৰ মানে কণ্টেষ্টেণ্ট আছিলে তাত? বহুত বিভিন্ন দেশৰ আহিছে যেনেকুৱা কি ইজিপ্তৰ পৰা আহিছে মালয়েছিয়াৰ পৰা আহিছে আমাৰ জাজটো ইজিপ্তৰ পৰা আহিছে। হয় নমস্কাৰ মই ৰণৰাজ কশ্যপ আজি খুব ভাল লাগিছে যেহেতু আমাৰ অসম তথা নৰ্থ ইষ্টৰ এগৰাকী কেণ্ডিডেট ৰিম্পী বড়ো মোৰ ষ্টুডেণ্ট তাই ইমান ডাঙৰ এখন ইণ্টাৰনেশ্যনেল পেজেণ্ট এটা ডাঙৰ এটা প্লেটফৰ্মত গৈ আজি তাই ইণ্টাৰনেশ্যনেল টাইটেল এটা পাই আহিবলৈ সক্ষম হৈছে আৰু গোটেই জাৰ্ণিটোত তাইক মই বহুত ছাপোৰ্ট কৰিছোঁ গোটেই জাৰ্ণিটোত মই তাইক ট্ৰেইন কৰিছোঁ যিহেতু পেজেণ্টটোত বহুতকেইটা ৰাউণ্ডছ আছিল চ' গোটেইকেইটা ৰাউণ্ডছৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ খুব ভাল লাগিছে অসম তথা সকলো মানে নৰ্থ ইষ্টলৈ এটা ডাঙৰ গৌৰৱ কঢ়িয়াই আনিছে সেইটো কাৰণে খুব ভাল লাগিছে আৰু এই অনুষ্ঠানটো আয়োজন কৰিছিলে স্পটলাইট গ্ল'বেল প্ৰডাকশ্যনছ য'ৰ যোনটো আপোনাৰ গোটেই অল অভাৰ ইণ্ডিয়াত আছে আমাৰ যোনটো প্ৰডাকশ্যন এইটো আপোনাৰ বেলেগ বেলেগ জেগাত ব্ৰাঞ্চেছ আছে এইটো আমাৰ এবাৰ জয়পুৰ ব্ৰাঞ্চত হৈছিলে য'ত আমাৰ ইণ্টাৰনেশ্যনেল কেণ্ডিডেটছ আছিলে জিম্বাবৱে ৰাছিয়া তাৰপিছত ইজিপ্ত বহুত বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ জেগাৰ কাণ্ট্ৰিজৰ কেণ্ডিডেটছ আহিছিলে ষ্টেটছৰ আছিলে আৰু তাত বহুতকেইটা ৰাউণ্ডছ আছিলে নেশ্যনেল কষ্টিউম ষ্টেট কষ্টিউম তাৰপিছত লগতে ছুইমশ্বুট ৰাউণ্ড তাৰপিছত ফাইনেল ৰাউণ্ডটো আছিলে ইভিনিং ৰাউণ্ড পাৰফৰ্মেঞ্চ তো এই গোটেইকেইটা ৰাউণ্ড তাই পাৰ কৰি আৰু আমাৰ অলম'ষ্ট 78 এভভ কেণ্ডিডেটছ আছিলে ফাইনেলিষ্ট আছিলে তাৰ পৰা টপ 10 টপ 5 টপ 3 চিলেক্ট হৈ কাৰণে আমাৰ ৰিম্পী বড়োই উইনাৰ হৈ আহিছে এয়াই খুব ভাল লাগিছে খুব হেপ্পী সকলোখিনি খুব প্ৰাউড আৰু লগতে তেওঁ পেৰেণ্টছে যিহেতু ইমান ছাপোৰ্ট কৰিছে তেওঁক আশা কৰোঁ এনেকৈ যিহেতু বহুত ল'ৰা ছোৱালী থাকে তেওঁলোকৰ পেৰেণ্টছেও তেওঁলোকক ছাপোৰ্ট কৰে আৰু আগুৱাই যাব পাৰে আৰু যিহেতু ৰিম্পী জিকি আহিছে ইণ্টাৰনেশ্যনেল টাইটেল এটা চ' সেয়া এটা মই ভাবোঁ যে ডাঙৰ এটা বাৰ্তা দি যাব এটা নিউজ সেইকাৰণে আশা কৰোঁ সেয়া সকলোৱে ফ'ল' কৰে থেংক ইউ। কি ক'ম কেনেকুৱা অনুভৱ মানেতো বহুত ভাল লাগিছে মানে এনেকুৱা মানে আমাৰ অসমৰ কাৰণে বা ৰঙিয়াৰ কাৰণে এটা গৌৰৱ এইটো আমাৰ এটা আমাৰ বড়ো সমাজত এতিয়া আগতে ইমান হেৰি নাছিল এতিয়া লাহে লাহে চবেও হেৰি হৈ আহি আছে এতিয়া যাতে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীও যাতে এনেকুৱা তাইক দেখালে আকৌ আগবাঢ়ি আহিব চবেও সেইটো গাঁওবাসী গোটেইখিনি আহিছে আমি ঘৰৰে গাঁৱৰে চবেই আৰু মিলি কেনে ভাল লাগিছে খুবেই ভাল লাগিছে ভাল কিয় নালাগিব।